নমস্কাৰ, ডেইলি ইনসাইড নিউজলৈ নাৰায়ণ পাটৰে সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, ইতিহাসৰ পাত লুটিয়ালে আমি দেখোঁ ভাৰতবৰ্ষৰ সমাজ নানা ধৰ্ম, নানা ভাষা, নানান সংস্কৃতিৰে গঢ় লৈ উঠা। কিন্তু দুখৰ বিষয় এই যে সময়ে সময়ে কিছুমান ৰাজনৈতিক স্বাৰ্থ আৰু টিআৰপি লোভী চিন্তাধাৰাই এই বৈচিত্ৰ্যক শক্তি হিচাপে নহয়, বিভাজনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। হিন্দু মুছলমান এই দুটা শব্দ কেতিয়াবা ভক্তিৰ প্ৰতীক, কেতিয়াবা ৰাজনৈতিক খেলৰ পুতলা হৈ পৰে। ধৰ্মৰ নাম লৈ মানুহক ভয় দেখুওৱা, সন্দেহ বৰুৱা আৰু সামাজিক সম্প্ৰীতি ভাঙি পেলোৱাটো কোনো সমাজৰ বাবে মংগলজনক নহয়। আমি মনত ৰাখিব লাগিব, সম্পৰ্ক, সহানুভূতি আৰু মানৱতা ধৰ্মতকৈও শ্ৰেষ্ঠ। একেখন সমাজতে আমি একেলগে হাঁহো, একেলগে কান্দো, একেলগে জীৱন যুঁজো। সাধাৰণ নাগৰিক হিচাপে আমাৰ দায়িত্ব হ'ল অপ্ৰমাণিত কথা, উচতনিমূলক মন্তব্য আৰু বিভাজনমূলক ৰাজনীতিৰ পৰা আঁতৰি থকা। শিক্ষিত সমাজলৈ বিনম্ৰ আহ্বান, হিন্দু মুছলমানৰ নামত লেতেৰা ৰাজনীতি কৰা কোনো নেতা, পালি নেতা বা সংবাদ মাধ্যমৰ কথাত অন্ধভাৱে বিশ্বাস নকৰিব। একতা, শান্তি আৰু সহবাসী হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি। শেষত এটা কথাই ক'ব বিচাৰোঁ, ধৰ্মই মানুহক বিভাজিত নকৰে, মানুহেই ধৰ্মক বিভাজনৰ বাবে ব্যৱহাৰ কৰে। আহক আমি মানুহ হৈ থাকোঁ। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন তথ্যৰ সৈতে। ধন্যবাদ।